নিৰ্বাচনত বিশেষকৈ UPPL দলে ভুৱা প্ৰচাৰ চলাই আছে সমগ্ৰ BTC অঞ্চলত যে যদি এইবাৰ UPPL দল শাসনলৈকে আহে তেতিয়াহ'লে অনাবৰু ৰাইজৰ মানে মাটি বাৰীৰ অধিকাৰ নাথাকিব, মাটি বাৰীৰ অধিকাৰ তেওঁলোকে খৰ্ব হ'ব, তেওঁলোক এই ঠাই এৰি বিদেশলৈ অন্য ঠাইলৈ যাব লাগিব, এনেকুৱা ধৰণৰ। আচলতে এইটোৱেই নহয়, ইয়াতকৈ আৰু তেওঁলোকে ভয়ানক কিছুমান কথা মানে মিছা কথা প্ৰচাৰ কৰি ফুৰি আছে যে তেওঁলোকে এইবাৰ চৰকাৰ যদি UPPL আহে তেতিয়াহ'লে আপোনাৰ বাঁহৰ এডালত 30 টকা, তামোলত 50 টকা, বাইকত 150 টকা, চাৰিচকীয়াত 300-400 টকা, এনেকুৱা ধৰণৰ মানে তেওঁলোকে টেক্স ভৰিব লাগিব। এইবিলাক কথা পৃথিৱীত নোহোৱা নোপোজা কথা কিছুমান তেওঁলোকে মোক কৈ আছে। এতিয়া মই এটা কথা মানে প্ৰশ্ন কৰোঁ তেওঁলোকক যে তেওঁলোকে যে আজি 17টা বছৰ চৰকাৰ কৰিলে এই BTC অঞ্চলত, তেওঁলোকে কিমান অনাবৰু ৰাইজক মাটিৰ মানে পট্টা দিলে? আজিলৈকে মানুহক দুৰ্ভোগ ভোগাইছে। যিখন ঘৰৰ বাপেকটো আজি নাই, তেওঁ ঢুকাইছে, তেওঁ ল'ৰাৰ নামত অট'মেটিকেলি মাটিটো নামজাৰি হ'ব লাগে। তেওঁলোকে কিন্তু সেই মানুহ ঘৰৰ সেই পৰিয়ালটোক ওলোমাই ৰাখিছে। তেওঁলোকে আজি হ'ব কালি হ'ব টকা চাওক দৌৰাইছে, বহু ঠাইত ঘূৰাইছে, কিন্তু মানুহে এই অধিকাৰটো পোৱা নাই। আচলতে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এই কথাটো কৈছে যে মানুহে মাটিৰ অধিকাৰ পাব। মানুহৰ মাটি নাথাকিলে মানুহ কেনেকৈ থাকিব? আজি মানুহে সাধাৰণতে একঠা মাটি লৈ হ'লেওতো হাজিৰা ঠিকা কৰি থাকিব লাগিব। মানুহেতো ঘৰ ভাড়া দিব চব মানুহ থাকিব নোৱাৰে। আজি BTC অঞ্চলত এই 32 লাখ মানুহৰ ভিতৰত যি 22 লাখ 21 লাখ অনাবৰু লোক আছে, সেই 21 লাখ 22 লাখ মানুহৰ মাটি বাৰী হৰপ কৰি নি পেলাই UPPL দলে অকল বড়ো ৰাইজক লৈ এখন চৰকাৰ কৰিব পাৰিবনে? এনেকুৱা ধৰণৰ নোহোৱা নোপোজা কিছু সজোৱা মানুহক তেওঁলোকে এনেকুৱা আভুৱা ধৰণৰ কথা পাতি ফুৰিছে। মানুহৰ মাজত সন্তাস এটা সৃষ্টি কৰিছে যাতে পুনৰবাৰ তেওঁলোকে চৰকাৰলৈ আহি এইখিনি মানুহক আকৌ IOI ঘৰৰ নামত, ৰাস্তাৰ নামত, অন্য ঠিকা টুকলিৰ নামত কিছু দালালৰ সৃষ্টি কৰিব পাৰে, মধ্যভোগীৰ সৃষ্টি কৰিব পাৰে। তেওঁলোকে যাতে আৰু কৰোৰ টকা নিজৰ পকেটলৈ, নিজৰ একাউণ্টলৈ তেওঁলোকে সোমাই নিব পাৰে, তাৰ এটা কৌশল বুলি আমি ভাবোঁ। আৰু আজিৰ তাৰিখত আপোনালোকে দেখা পাইছে এইখন 2 নম্বৰ কলাই গাঁৱৰ এটা মাইনৰিটি প্ৰধান এলেকা। ইয়াতে বেংগলী ভাষী, হিন্দু বেংগলী লোক আছে, অসমীয়া মানুহ আছে, মাইনৰিটি মানুহ আছে। আটাইবিলাক মানুহ আপোনালোকে আজি আপোনালোকৰ এই টিভিৰ জৰিয়তে দেখাই পাইছে বা দেখুৱাব পাৰিব। এইসকল মানুহে আজি কিন্তু সকলো BPF কৰিছিল এটা সময়ত। এইবিলাক মানুহে BPF বাহিৰে কথা চিনিয়ে পোৱা নাছিল। কিন্তু আজিৰ তাৰিখত আপোনালোকে প্ৰত্যেকগৰাকী মানুহক চাওক, প্ৰত্যেক ঘৰৰ পৰিয়াল 2-3টাকে ইয়াতে আজি মিটিঙত উপস্থিত আছে। তেওঁলোকে অংগীকাৰ কৰিছে যে পুনৰবাৰ যদি চৰকাৰ আমি কৰোঁ, আমি UPPL চৰকাৰেই কৰিম। অন্তৰ পৰিৱৰ্তনটো তেওঁলোকে বিচাৰিছে। 5 বছৰ পিছত যদি UPPL চৰকাৰৰ পৰা তেওঁলোকে এটা সুফল নাপায়, ভাল যদি একো নেদেখে, তেওঁ নেক্সট টাইম তেওঁলোকে চিন্তা কৰিব। কিন্তু এই সময়ত বাকী কোনো দলৰ কথা অহা নাই, না কোনো BJPৰ কথা আহিছে, না কোনো অবড়োৰ কথা আহিছে। অবড়োৰ কথাটো 2টা কথা আহিছে। আজি হীৰা সৰণীয়াৰ এজন প্ৰাৰ্থী আছে, আজি আপোনাৰ যোগেশ্বৰ কলিতাৰো প্ৰাৰ্থী আছে। ইয়াতোতো 2টা বুঢ়ী সমষ্টিত আছিল। তেওঁলোকে 2জনৰ মাজত 10 লাখ টকাৰ এটা বুজাবুজি হৈ পেলাই যেনিবা অবড়োতে উঠাই লৈছে বুলি আমি গম পাইছোঁ। বাকীবিলাক প্ৰত্যেকটো সমষ্টিতে আজি যিমানটা 27টা সমষ্টিত মানে হীৰা সৰণীয়া ডাঙৰীয়াই মানে কেণ্ডিডেট দিছে, 27টা সমষ্টিতে মানে আপোনাৰ অবড়োৰ তাত দিয়া আছে যোগেশ্বৰ কলিতাৰ। তেওঁলোকে আচলতে অবড়ো মানুহৰ সুৰক্ষাৰ কাৰণে, অবড়ো মানুহৰ অধিকাৰৰ কাৰণে কি চিন্তা কৰিছে আমি বুজি পোৱা নাই। তেওঁলোকে অবড়ো মানুহৰ মাজত 2টা ভাগত বিভক্ত কৰিব বিচাৰিছে। আচলতে এনেকুৱা ভুৱা আন্দোলন কৰি মানে প্ৰয়োজন নাই। মই সকলো ৰাইজকে আজি আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনাওঁ, সকলোৱে যে এইবিলাক কথা ভুল নগৈ তেওঁলোক ওলাই আহি UPPL দলৰ এজন নিকা ভাৱমূৰ্তিৰ ব্যক্তি প্ৰমোদ বড়ো ডাঙৰীয়াক আগন্তুক দিনত চিফ বনোৱাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ। ট্ৰেক্টৰ ছবিত ভোট দি যাতে আমি সকলোৱে আমাৰ নিজা সমষ্টিত কেণ্ডিডেটবিলাক আমি জিকাই নিব পাৰোঁ, ইয়াকে মই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। ধন্যবাদ। বিপুল সংখ্যক ভোট দি এজন BTCৰ পৰিষদীয় নিৰ্বাচনত তেওঁক প্ৰতিনিধি হিচাপে আমি কৰিছিলোঁ। কিহৰ কাৰণে কৰিছিলোঁ আপোনালোকে জানেনে? যে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বেছিভাগ কাম সি বঙালী মানুহখিনিৰ কাৰণে কৰিব। বঙালী মানুহখিনি বহুত পিছপৰা। যিবিলাক গাঁও আছে, বেংগলী গাঁও আছে, আপোনালোকে এইবিলাক গাঁৱত থাকিব, এটা ৰাস্তা নাই, এটা দলং নাই, এটা খোৱা পানীৰ ব্যৱস্থা নাই। আমি আশা কৰিছিলোঁ, যথেষ্ট আশা কৰিছিলোঁ তেওঁৰ পৰা যে তেওঁ নেকি আমাৰ বিপদৰ সময়ত থিয় হ'ব। কিন্তু প্ৰথম 5টা বছৰ তেখেত TACCৰ সভাপতি হিচাপে থাকিল। নেক্সট 5টা বছৰ তেখেতে MCLA হিচাপে থাকিল। তাৰপিছত 5টা বছৰ তেখেত EM হিচাপে থাকিল। তেখেতে কি কৰিছে জানেনে? আমি প্ৰথম 5টা বছৰ জিকোৱাৰ পিছত তথাপিও ৰাইজখিনিয়ে মহভংগ হোৱা নাছিল যে জগদীশ চক্ৰৰ পৰা কিবা নাপাম বুলি।
নেক্সট 5টা বছৰ তেওঁ জিকাইছিল, জিকাৰ পিছত তেওঁ কি কৰে জানে, যে বঙালী মানুহে মোক ভোট দিয়া নাই, বঙালী মানুহে মোক ভোট দিয়া নাই। তো চাওক এনেকুৱা দুখৰ বিষয়। আজি সেইজন জগদীশে বিভিন্ন সভা সমিতিত প্ৰচাৰ কৰি ফুৰিছে, মই এজন বঙালী ল'ৰা, আপোনালোকে ভোট দিয়ক। আৰে ভাই, তোমাক যিসকল বেংগলী মানুহে নিজৰ বুলি 5-10টা বছৰ ভোট দি জিকাই লৈ গৈছিল, আজি সেইখিনি মানুহক তুমি কিয় পাহৰি গলা? আৰু সেইখিনি মানুহৰ ওচৰত আজি তুমি কিয় নতুনকৈ পৰিচয় দিব লগা হ'ল? মই এজন বঙালী ল'ৰা, আপোনালোকে ভোট দিয়ক। শ্ৰদ্ধেয় ৰাইজ, বহুত দুখৰ কথা এইবিলাক। গতিকে এইবাৰ আপোনালোকে নিশ্চিত থাকক, জগদীশ চৰকাৰে আমাৰ বেংগলী মানুহৰ ভোট এটাও নাপায়। হয়তো আপোনালোকে যদি কোনোবা ভাবিছে যে বেংগলী মানুহৰতো মধুবাৰী সমষ্টিত বহুত ভোট আছে, তেওঁলোকে বেংগলী মানুহৰ ভোট কিনি পালে আৰু আমাৰ অন্যান্য দলৰ গোষ্ঠীৰ পৰা অলপ ভোট পালে তেওঁ জিকি যাব, কিন্তু এইটো কেতিয়াও হ'ব নোৱাৰে। কাৰণ 15টা বছৰ তেখেতে বেংগলী মানুহখিনিৰ লগত প্ৰতাৰণা কৰিছে। আজি চাব, তেখেতৰ কাৰ্যকালত যিবিলাক VCDC চেয়াৰমেন আছিল, সদস্য আছিল, আজি সেই মানুহবিলাক আজি ৰাইজৰ ওচৰত বেয়া হৈ গ'ল। কোনে বেয়া কৰিলে জানেনে আপোনালোকে? আজি আপোনালোকৰ নিষ্ঠ লগা VCDC চেয়াৰমেন কোন? হানিবাৰী ডাঙৰীয়া। তো তেখেতক হয়তো মেক্সিমাম মানুহে বেয়া পায়। আজি তেখেতক কোনে বেয়া কৰিলে? এই হানিবাৰী ডাঙৰীয়াক জগদীশ চৰকাৰে বেয়া কৰিলে। মোক যদি আপোনালোকে সোধে কেনেকৈ বেয়া কৰিলে, মই এইটো উত্তৰটো দিম। হানিবাৰী যেতিয়ালৈকে পদত VCDC চেয়াৰমেন আছিল, প্ৰত্যেকজন জাতিজন গোষ্ঠী মানুহে তেখেতক সমৰ্থন কৰিছিল। এজন ভাল মানুহ তেখেতক চেয়াৰমেন দিলে আমাৰ কোনো আপত্তি নাই, সেইকাৰণে তেওঁ VCDC চেয়াৰমেন হ'বলৈ পাইছিল। কিন্তু কি হ'ল, জগদীশ চৰকাৰৰ যিটো উদ্দেশ্য যে মোৰ ব্যক্তিগত বেনিফিট ল'বৰ কাৰণে মই যিকোনো কাম কৰিব পাৰোঁ, তো এই কথাটো মই এইকাৰণে কৈছোঁ, যেতিয়া নেকি হানিবাৰী ডাঙৰীয়া VCDC চেয়াৰমেন হ'ল, 2 মাহ 3 মাহ যোৱাৰ পিছত জগদীশ চৰকাৰে ফোন কৰি কয়, ঐ হানিবাৰী ডাঙৰীয়া, আজি মোৰ 2 লাখ টকা লাগিব। জগদীশ চৰকাৰে কয় তেখেতক, প্ৰত্যেকটো চেয়াৰমেনক ফোন কৰি কয়, মোক 2 লাখ লাগিব, 50,000 টকা লাগিব, 10,000 টকা লাগিব। তো এই হানিবাৰী ডাঙৰীয়া 50,000, 10,000, 20,000, 2 লাখ টকা ক'ৰ পৰা দিব? তেওঁতো ব্যক্তিগত পইচা নাই, তো তেওঁ পইচা যদি ক'ৰ পৰা দিব? কোনোবা যদি এটা ৰাস্তাৰ কাম লৈছে, তাৰ পৰা এটা পাৰ্চেণ্টেজ দিব লগা হৈছে। কোনোবা এটা যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ল'ব লগা হৈছিল, তাৰ পৰা পাৰ্চেণ্টেজ দিব লগা হৈছে। কিন্তু সেই মানুহখিনি কোনে বেয়া কৰিলে? ৰাইজ আপোনালোকে চিন্তা কৰক। সেইখিনি মানুহ কিন্তু বেয়া নাছিল, বেয়া হ'লে তেওঁক VCDC চেয়াৰমেন কেতিয়া দিলেহেঁতেন। গতিকে শ্ৰদ্ধেয় ৰাইজ, এই আসলে গোটেইখিনি কেলেংকাৰী নায়কটো হ'ল আমাৰ জগদীশ চৰকাৰ। মই প্ৰথমতে কৈছোঁ যে যিজন জগদীশ চৰকাৰৰ একাপ চাহ খাবলৈ এটা 10 টকা নাছিল, থাকিবলৈ এটা ঘৰ নাছিল, আজি সেইজন ব্যক্তিয়ে অট্টালিকাত বাস কৰে। তেখেতৰ ঘৰত যদি যায় আপোনালোকে, আমাৰ ঘৰতো মাটিৰ লগত ভেটিটো কাঠিটো অলপ 2 ফুট বা 3 ফুট, তেখেতৰ ঘৰৰ ভেটিটো মোটামুটি 4 ফুট, 10 ফুট, 20 ফুট, আপোনালোকে এনেকৈ চাব লাগিব ওপৰ ফালে। তো যিজন ব্যক্তিৰ এটা টকা নাছিল, আজি তেওঁ বিল্ডিঙৰ মালিক হৈ গ'ল। যিজন ব্যক্তিৰ থাকিবলৈ এটা ঘৰ নাছিল, আজি বহুত ডাঙৰ ঘৰ বনাই, বহুত ডাঙৰ মাটি কিনিলে। এইবিলাক কাৰ টকা? ৰাইজ, এইখিনি আমাৰ ৰাইজৰ টকা। আজি এটা ৰাস্তা চাব, কোনোবা এটা ৰাস্তাত যদি 10 লাখ টকা আহিছে, সেই 10 লাখ টকাৰ কামটো কিমান টকা থৈছে? খুব বেছিতে 1 লাখ টকা থৈছে। বাকী 9 লাখ টকা ক'ত গ'ল? সেইখিনি খবৰ কোনোদিন জগদীশ চৰকাৰে লৈছিল নে? VCDC চেয়াৰমেন বা মেম্বাৰৰ পৰা, ৰাইজৰ পৰা লৈছিল নে? যে ৰাইজ, আপোনালোকৰ এইটো ৰাস্তাৰ নামত মই 10 লাখ টকা দিলোঁ, আপোনালোকৰ ৰাস্তাৰ কামটো কিয় নহ'ল? বাকী টকাটো ক'ত গ'ল? কোনোদিন হিচাপ কৰিছেনে? কোনোদিন কৰা নাই। গতিকে এই সুযোগটো কৰি দিছে জগদীশ চৰকাৰ ডাঙৰীয়াই দিছে। গতিকে এনেকুৱা মানুহ যদি আমাৰ সমাজৰ যদি প্ৰতিনিধিত্ব কৰে, আমাৰ সমাজত যিখিনি আছে তাতকৈ আৰু অধৱনত গুচি যাব। গতিকে শ্ৰদ্ধেয় ৰাইজ, সজাগ হওক। এবাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আপোনালোকে APPL দলক ভোট দিয়ক। এতিয়া মই যি কৈ আছোঁ, আপোনালোকে APPLত ভোট দিয়ক। কিয় দিব? এইটো কথা আছে, আপোনালোকে বিগত দিনত 15-17টা বছৰ BBF-ক দি চালে, BBF-এ কি কাম কৰিলে আপোনালোকে সকলোৱে জ্ঞাত হৈ গ'ল। তো আমি পৰিৱৰ্তন বিচাৰোঁ। তো পৰিৱৰ্তন কিহৰ কাৰণে বিচাৰোঁ? যদি আমি পৰিৱৰ্তন কৰিব বিচাৰোঁ, বা আমি যদি পৰিৱৰ্তনমুখী হওঁ, বা পৰিৱৰ্তন ক্ষেত্ৰত যদি মোৰ এটা মূল্যৱান ভোট যদি দান কৰোঁ, তেতিয়াহ'লে আমাৰ লাভ আছে। কি লাভ আছে জানে ৰাইজ? যদি চৰকাৰৰ পৰিৱৰ্তন হয়, ৰাইজৰ লাভ হয়। আপোনালোকে এই কথা জানি ৰাখিব। যদি চৰকাৰৰ পৰিৱৰ্তন হয়, ৰাইজৰ লাভ হয়। কেনেকৈ লাভ হয় জানে? আজি সন্মানীয়, আজি আমাৰ যিজন মনোনীত প্ৰাৰ্থী আছে, এণ্টনি বসুমতাৰী ডাঙৰীয়া, তেখেতক কোনোদিন VCDC চেয়াৰমেন হৈ পোৱা নাই, PLCCৰ সভাপতি হৈ পোৱা নাই, এজন MCL হৈ পোৱা নাই, এজন বিধায়ক হৈ পোৱা নাই। সেইজন মানুহ কিবা গম পাব নেকি? টকা কোনফালে পৰা কোনফালে যায় নাজানে। গতিকে তেওঁ টকা খোৱাৰ যিটো ৰাস্তা, সেইটো চিনি নাপায়। কোনে চিনি পাব? যদি আমি ভুল নকৰোঁ, তেখেতক যদি ভোটৰ দৰে লৈ যাওঁ, তেখেতে আমাৰ উন্নয়নৰ টকা 1 টকা খাব নোৱাৰে। তেখেতে যিটো কাম দিব গাঁৱত, সেই কামৰ হিচাপ
সম্পূৰ্ণ ল'ব লাগিব, কাৰণ তেওঁ টকা কেনেকৈ খাই যাব নাজানে। গতিকে শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে নতুন মানুহ এজনক জিকাই লৈ যাওক আৰু আপোনালোকৰ আমাৰ যিখিনি উন্নয়নৰ কাম আমি সকলোৱে মিলি অহা 5টা বছৰ আমি সকলোৱে আমাৰ ৰাইজৰ উন্নয়ন কৰোঁ। গতিকে শ্ৰদ্ধেয় ৰাইজসকল, আপোনালোকে এইবাৰ অন্য চব ছবি বাদ দিয়ক, ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক আৰু মোৰ